হাই গাইজ, আজি আমাৰ শহুৰে মাছ ল'লে। এই দুপৰীয়াৰ কাৰণে মাছ বনাবলৈ কাৰণে মই এতিয়া বাছি আছোঁ। তাৰপৰা মাছকেইটা বাছি ফ্ৰাই কৰি ল'ম দুপৰীয়া খাবলৈ। এয়া মাৰিয়া শুই আছে। মই ভাবিছোঁ কি মাৰিয়া শুই থাকোঁতে কামকেইটা কৰি লওঁ। আজি দুপৰীয়া পুদিনা আৰু নৰসিংহ দি চাটনি বনাম বুলি ভাবিছোঁ। তাকো আজি পটাত বনাম, মিক্সিত নহয়। পটাত পিচিলে মানে সোৱাদটো বেছি হয়। মই ব্ৰেকফাষ্ট কৰিব লৈছোঁ। মই আকৌ ৰুটিৰ লগত ভাজি খাই বেয়া পাওঁ। জাম খাইহে ভাল লাগে মানে। কিন্তু এতিয়া মাছকেইটা আছিলে যে সেইখিনি মাছ কেইটামান ফ্ৰাই কৰি ল'লোঁ। মই আকৌ মাছ ফ্ৰাই কৰি ৰুটিৰ লগত খাই মই বহুত ভাল পাওঁ খাই। আমাৰ এই ৰাস্তাটো বাৰিষা ছিজনত ইমানেই পানী হয়, অহা যোৱা কৰিবলৈ বহুত অসুবিধা হয়। এতিয়াতো এই দুদিনমান হৈছে শিল অকণ পেলাই দিলে, যিয়ে নহওক অকণমান অহা যোৱা কৰিবলৈ আহিব পৰা মেলিব যাব পৰা হৈছে অলপ। বহুত কষ্ট হয়। সেই আমাৰ মাছুদ স্কুলৰ পৰা আহি পালেহি, উৎপাত কৰি আহিছে স্কুলত। দোকানত সোমাব লাগে, সেই দোকানত সোমাইছে। স্কুলৰ পৰা আহি আৰু দোকানত সোমোৱা আদতটো জানেই ন, চব ল'ৰা ছোৱালী আছেই। আহিলা মাছুদে স্কুলৰ পৰা আহি ভৰি হাত মুখ হাত ধুই চৰবত খাব লৈছে। খুলিছোঁ ৰ'বা। আপোনালোকে ভাবিব পাৰে এয়া আকৌ ভজা মাছ কেলৈ দিছে। তাৰমানে সি ভজা মাছ খাই বহুত ভাল পায়, সেইকাৰণে মোৰ ভাগৰে দুজনী তালৈ থৈ দিছিলোঁ স্কুলৰ পৰা আহি খাব বুলি। সি ভজা মাছ ইমানেই ভাল পায়, সৰুৰে পৰাই ভজা মাছ বহুত ভাল পায়। ভজা মাছক সি সিজা মাছ বুলিও কয়। অ' বেটা, আজি স্কুলত কি পঢ়ালে বাবা? হয় নি? তুমি পাৰিলা নাই? মেমে লিখাইছিলে নেকি কিবা? ABCD লিখাইছিলে, পাৰিলা নাই? এয়া মই এতিয়া চাটনি পিচিব লৈছোঁ। চাটনিত মই বিশেষ একো দিয়া নাই, অকল পুদিনা, নৰসিংহ, নহৰু, জলকীয়া দিছোঁ আৰু টেঙা অকণমান দিম। মাছকেইটা ফ্ৰাই কৰি লৈছোঁ। এইয়া মাৰিয়া উঠিলে, গা চা ধুই এতিয়া মাৰিয়াই মাম খাব লৈছে। দেখিছে নাই, মাম নাখায়। এই লক্ষীয়ে জবৰদস্তি মাম খুৱাইছে, কোনো পধ্যেই মাম নাখাই যায়। এই আমাৰ বেটাই হোমৱৰ্ক কৰিছে, গুড বয়। দেখিছে নাই, এইখিনি হোমৱৰ্ক কৰিলে। এইখিনি এতিয়া আৰু বাকী আছে, এইখিনি কৰি দিয়া বেটা। এইখিনি কমপ্লিট কৰিলা নহয়? কৰা, এইখিনি কৰিলে। অঁ, এইখিনি কৰিব আছে। চাওঁ ৰ'বা দেখাই দিওঁ আকৌ তুমি কোনখিনি কমপ্লিট কৰিলা। এইখিনি কমপ্লিট কৰিলে। এতিয়া এইখিনি আছে। এই আমাৰ মাছুদে গা চা ধুই আহিলে, এতিয়া ভাত খাব লৈছে। খোৱা মাছুদ, ভাত খোৱা। এতিয়া আমাৰ মাছুদে দুপৰীয়া ভাত সাঁজ খাব লৈছে। এফালৰ পৰা ভাত ধুনীয়াকৈ খোৱা। এনেদৰে ভিডিঅ' আগলৈ আপোনালোকে পাই থাকিব। আজিলৈ ইমানতে সামৰিছোঁ। বাই বাই, থেংক ইউ।